নমস্কাৰ, হিতালীৰ পৃষ্ঠলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু মই আজি আপোনালোকক মধুৰি খাই দেখুৱাবলৈ আহিছোঁ। ইমান গৰম, ভৰ দুপৰীয়া আজি মোৰ মধুৰি খাবলৈ মন গৈছে। এয়া চাওক মধুৰি, এয়া মধুৰি ওচৰৰে কুঞ্জ বাইদেৱে দিছিলে। মধুৰি খাবলৈ মন আছে বুলি কোৱা দেখি তেওঁ দি গৈছিলেহি। আৰু এতিয়া মই ইয়াক কাটিম টুকুৰা টুকুৰ কৰি, তাৰপিছত খাম, আপোনালোকক লোভ লগাম। মধুৰি কাটিছোঁ। আপোনালোকে নিশ্চয় এতিয়া বাহিৰত হয়তো বহিছে, বতাহ লৈছে, নতুবা ঘৰৰ ভিতৰত বিচনাত পৰি আছে। মই কিন্তু শোৱা মেলা সেইবোৰ বাদ দিছোঁ। এই ভৰ দুপৰীয়া মধুৰি খোৱাত লাগিছোঁ। এয়া মধুৰি মই বাকলি গুচাই লৈছোঁ। গুচাই লৈ এতিয়া মই টুকুৰা টুকুৰকৈ কাটি ল'ম, সৰু সৰুকৈ কাটিম মিহিকৈ। তাৰপিছতে মই চাট মছলা দিম আৰু মই পৰিৱেশন কৰিম। মই এনেদৰে এয়া মধুৰি কাটি লৈছোঁ। লোভ লাগিছে নিশ্চয়, লোভ লাগিছে নাই? কোনোৱে আকৌ মধুৰি খাই ভাল নাপায় আৰু কোনোবাই আকৌ বৰ ভাল পায়। মই কিন্তু ভাল পাওঁ। মই বতৰৰ ফল খাওঁ, মই নিজে খাওঁ। মই যে খাইছোঁ মধুৰি, সেয়া আপোনালোকক এয়া দেখুৱাব খুজিছোঁ। মিহি মিহিকৈ কাটি লৈছোঁ এয়া মধুৰি। এয়া চাট মছলা দিম আৰু মই পৰিৱেশন কৰিম। এই টুকুৰা থাকক। এয়া মই চাট মছলা এইটো খুলি লৈছোঁ। চাট মছলা ইয়াক দিম আৰু মই পৰিৱেশন কৰিম। মজা মজা।